বন্ধু বান্ধৱসকল লগত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি 5 ছেপ্টেম্বৰ, তো 5 ছেপ্টেম্বৰ বুলি আমাৰ ইডেন ভেলী একাডেমীত কি কি আয়োজন কৰা হৈছে সম্পূৰ্ণকৈ দেখুৱাই যাম। তো ভিডিঅ'টো শেষলৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু অলপ আগত আমাৰ কলেজখন আছে, তো আমি ডাইৰেক্ট কলেজৰ ভিতৰত সোমাই দিম। তো ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু এইখন হৈছে ইডেন ভেলী একাডেমী চামতা, আৰু ইয়াতে অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে আছে। একাদশ আৰু দ্বাদশ শ্ৰেণীটো ইয়াতে নাই। আৰু স্কুলৰ ভিতৰত সোমাই এটা সৰু ক্লিপ লৈ বন্তি প্ৰজ্বলনৰ কাৰণে ফুল চিঙিবলৈ আহিলোঁ আমি তিনিওজনে। বন্তি প্ৰজ্বলনৰ টাইমখিনিত মই কিবা এটা বস্তু আনিব যাব লগা হোৱাৰ বাবে বন্তি প্ৰজ্বলনৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এনেদৰে আৰম্ভ হ'ল সমবেত সংগীত। আৰু সমবেত সংগীতৰ পিছত আজিৰ এই সভাখনৰ এংকৰিং লগতে শিক্ষক দিৱস পতাৰ উদ্দেশ্য সুন্দৰকৈ ব্যাখ্যা কৰিলে পৰশে তাৰে এটা সৰু ক্লিপ চাওঁ আহক। Organizing such an event in this delightful occasion and for giving me this opportunity to start this event by heartily welcoming everyone. Today we are gathered here to honor and acknowledge our teachers' hard work and dedication who have played a vital role in shaping our minds and future. Teachers' Day in India is celebrated every year in the 5th of September to honor the contribution of the teachers to the society and the education system. আৰু ইয়াৰ পিছতে আৰম্ভ হ'ল সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হৰেণ পাটোৱাৰী ছাৰক। ছাৰক সম্বৰ্ধনা জনালোঁ আমাৰ একাডেমীৰ ছাত্ৰী সাগৰিকা বৰ্মনে। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ নীলপৱন তালুকদাৰ ছাৰক। আমাৰ একাডেমীৰ ছাত্ৰী শ্যামন্তিকা তালুকদাৰ। আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে কেইটামান নৃত্য আৰম্ভ কৰি দিয়া হ'ল।
মাজতে সকলোকে পেকেট লাঞ্চ দি দিয়া হ'ল। আৰু পেকেট লাঞ্চৰ পিছত পলাশৰ অলপ ভাষণ শুনো। চাওক, আজি কেইমাহমান আগতে শিৱসাগৰত এজন ছাত্ৰই প্ৰধান শিক্ষকক চুৰি দি খপিয়াই হত্যা কৰিছিল। এজন ছাত্ৰই শিক্ষক খপিয়াই হত্যা কৰিছিল। এনেকুৱা পৰিস্থিতি আমাৰ সমাজত বৰ্তমান কিয় হৈছে? এইটো ভাবিবলগীয়া বিষয়। কিন্তু আমি কি কৰোঁ? আমি পঢ়ি আছোঁ, আমাক নম্বৰ লাগে, আমি সেইবিলাকত বেছি গুৰুত্ব দিওঁ। আমাৰ ক্লাছ 9 বা 10ত আমাৰ গণিতৰ পেপাৰত আমাক এটা ত্ৰিভুজৰ ছবি থাকে। সেই ত্ৰিভুজৰ ছবিত আমাক প্ৰশ্ন সোধা হয় যে এইটো এটা ত্ৰিভুজ, এইটো প্ৰমাণ কৰা। আমি সকলোৱে জানো তাত 3ডাল বাহু থাকে, 3টা কোণা থাকে, বন্ধ আকৃতিৰ। আমি দেখিলেই গম পাওঁ সেইটো এটা ত্ৰিভুজ। আমাক A+B² ফৰ্মুলা সোধা হয়। জীৱনত যাৰ কোনো ব্যৱহাৰিক সম্পৰ্ক নাই, কেৱল চাকৰিৰ বাহিৰে। মই বাৰে বাৰে কওঁ, চাকৰিয়ে জীৱনৰ মূল উদ্দেশ্য নহয়। যদি এজন ছাত্ৰ যদি সমাজৰ কাৰণে এটা ভাল কাম কৰিব পাৰে, সেইটোৱেই তেওঁৰ বাবে ছাকচেছ বুলি মই ভাবোঁ। অৱশেষত আমাৰ ফাংচন শেষ আৰু এই ৰন্ধীবক লগ পালোঁ। ইভাগে পলাশও কিবা বকি আছে পৰশৰ লগত। কিবা ক'বা নেকি? কি ক'ম, ভাল লাগছি। কৈ দিয়া তোমাৰ অনুভৱ শিক্ষক দিৱস বুলি। শিক্ষক দিৱস হিচাপে বহুত ভাল লাগছি। সেয়ে আৰু বহুত এনজয় কৰিছোঁ আমি। এই পৰহি আজি এংকাৰিং কৰিছি, ভাল লাগছি। মই ভাষণ দিছোঁ, ই মেনেজমেণ্ট কৰিছি, ই আমাৰ একাউণ্টেণ্ট। সেয়ে ভালে লাগছি। বাই বাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। লগতে যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই।